হাই ফ্ৰেণ্ডছ, আজি এই ভিডিঅ'টোৰ যোগেদি মই কথা পাতিম কেনেকৈ ধৰণৰ আপুনি হোৱাটছআপত নিজৰ বেকগ্ৰাউণ্ড বা ৱালপেপাৰ আপুনি নিজে চেঞ্জ কৰিব পাৰে। ঠিক আছে ফ্ৰেণ্ডছ, তো ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ। আপুনি দেখিছে এনেকুৱা এখন আপোনাৰ সকলোৰে এটা স্ক্ৰীন থাকে, বেকগ্ৰাউণ্ড থাকে। এই বেকগ্ৰাউণ্ডটোত আপুনি নিজৰ ইচ্ছা অনুযায়ী আপুনি যিকোনো এটা ফটো ল'ব পাৰে ফ্ৰেণ্ডছ। এইটো হ'ল আমাৰ ডিফল্ট বেকগ্ৰাউণ্ড। তো কেনেকৈ ধৰণৰ আমি ফটো ল'ম আমি দেখুৱাইছোঁ আপোনাক। ফাৰ্ষ্ট আপুনি তিনিটা ডট আছে, আপুনি তাত ক্লিক কৰিব। তাৰপিছত আপুনি ইয়াতে ৱালপেপাৰ অপশ্যনটো আছে, তাত দেখিছে। ইয়াতে ক্লিক কৰিব, কৰাৰ পিছত আপোনাৰ ওচৰত এনেকুৱা ধৰণৰ কেইটামান অপশ্যন আহিব। তো আপুনি দেখিছে ইয়াতে ন' ৱালপেপাৰ গেলাৰী, আপুনি কালাৰো দিব পাৰে। ইয়াতে আপোনাৰ ইচ্ছা অনুযায়ী আপুনি এনেকুৱা ধৰণৰ কালাৰো ইউজ কৰিব পাৰে। দেখিছে ফ্ৰেণ্ডছ, আপোনাৰ কালাৰ আহি গৈছে। এনেকুৱা আপুনি কালাৰো ছেট কৰিব পাৰে, নাইবা আপুনি ইয়াতে নিজৰ ইচ্ছা অনুযায়ী আপুনি যিকোনো ফটো দিব পাৰে। আপুনি গেলাৰীত গৈ আপুনি যিকোনো এটা ফটো দিব পাৰে ফ্ৰেণ্ডছ। ঠিক আছে, তো এনেকুৱা ধৰণৰ আপুনি ফটো ইউজ কৰিব পাৰে নিজৰ গেলাৰীত গৈ পেলাই। ঠিক আছে ফ্ৰেণ্ডছ, তো আপুনি যি ইচ্ছা থাকে দিব পাৰে, নাইবা আপুনি ইয়াতে ছেট কৰি আছে। আপুনি ইয়াতে দেখিছে, আপুনি ইয়াতে গৈ লাইব্ৰেৰী ইয়াৰ পৰা আপুনি যিকোনো ডাউনলোড কৰি পেলাই আপুনি ইয়াৰ পৰাও দিব পাৰে। নিজে ডাউনলোড কৰি থৈ দিলে হৈ গ'ল ফ্ৰেণ্ডছ। ঠিক আছে, তো এনেকুৱা ধৰণত আপুনি এই বস্তুটো ছেট কৰিব পাৰিব ফ্ৰেণ্ডছ। তো মই এটা আপোনাক ছেট কৰি দেখাই দিছোঁ ফ্ৰেণ্ডছ। তো আপুনি ইয়াতে ক্লিক কৰিব, ক্লিক কৰি যিকোনো এটা আপুনি ইয়াতে দিব পাৰিব ফ্ৰেণ্ডছ। ঠিক আছে, তো মই এইটো এটা দিছোঁ। তো দেখিছে ফ্ৰেণ্ডছ, এনেকুৱা ধৰণৰ তলত আপুনি ছেট আছে, ছেট ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ তাত এনেকুৱা ধৰণৰ এটা বেকগ্ৰাউণ্ড আহি যাব ফ্ৰেণ্ডছ। ঠিক আছে ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোকে কেনেকৈ নিজৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰে শিকি গৈছে। তো এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া টিপছ লৈ মই আপোনালোকৰ সন্মুখত আহি থাকিম ফ্ৰেণ্ডছ। তো আশা কৰিম আপোনালোকে বেছি বেছি লাইক, শ্বেয়াৰ, কমেণ্ট কৰক, আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ঠিক আছে ফ্ৰেণ্ডছ, অল দ্য বেষ্ট।